সেয়ে কৰি বুঢ়ী হ'লে তোক আকৌ পিছত মই বিয়া পাতিম, তই কিয় চিন্তা কৰিছ? ঐ আৰু এনেকৈ কিমান বহি থাকিবি? ঘৰতো কাম আছে, বল তেনেহ'লে এতিয়া আমি ঘৰা ঘৰি যাম। ঐ পাহি, নিয়ৰ এটা কথা হ'লো। কি কথা মন? আজি মোৰ এজন লগৰ বন্ধু আহিব, সি গুৱাহাটীত থাকে। আমাৰ গাঁৱতে কেইদিনমান থাকিব। সি মোক ফোন কৰিয়ে আছে, মই তাক গৈ কিনে অলপ আগবঢ়াই লৈ আহোঁ। তোমালোক তেনেহ'লে গৈ থাকা। মন, তোমাৰ ৰখি থকাৰ দেৰি হ'ল নেকি? অলপ সময় হ'লো। ঐ মন, হ'লনে তোৰ? ঐ গৈছোঁ ৰ। বল দেৰি হ'লো আজি। ঐ জন, মোৰ এজনী ভাল বন্ধু আৰু বান্ধৱী আছে অ'। বল আজি তোক সিহঁতৰ লগত চিনাকি কৰি দিম। অ' নিয়ৰ, আজি মন নাহে নেকি? আহিব নেকি? ঐ জন, তোমাক মই যে কৈছিলোঁ মোৰ এজনী ভাল বান্ধৱী আৰু বন্ধু আছে, ইহঁত দুজনে অ'। পাহি, অ' মন। পাহি, নিয়ৰ, মই যে তোমালোকক কৈছিলোঁ মোৰ লগৰ এজন বন্ধু আহিব। ইয়ে জন, এয়া নিয়ৰ আৰু পাহি। মন, তোমালোকৰ গাঁওখন বহুত ধুনীয়া অ'। বহুত ধুনীয়াই। আৰু লগতে তোমাৰ বন্ধুকেইজনো বহুত ভাল অ'। মই সৰুৰ পৰা ইহঁতৰ লগত থাকি একেলগে ডাঙৰ দীঘল হৈছোঁ অ'। একেলগে খেলা ধূলা। তুমি আমাৰ গাঁৱৰ বিষয়ে কৈ থাকিবানে তোমাৰ নিজৰ কথাও কিবা ক'বা? মইনো নিজৰ কথা কি ক'ম, তোমালোকৰে ভাল দিয়া। এইখন গাঁৱতে একেলগে থাকিব পাৰা, একেলগে পঢ়িব পাৰা। জন, তোমাৰ কথাবোৰ শুনি মোৰ বহুত ভাল লাগিছে। তুমি যেন মোৰ বহুত দিনৰে চিনাকি। ব'লা তেনেহ'লে, ইয়াতে আৰু কিমান এনেকৈ বহি থাকিবি। ব'ল অলপ আমাৰ গাঁওখনকে ফুৰি আহোঁ। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি ঘেৰৰে মেজিতে। হেল্ল', অঁ নিয়ৰ কোৱাচোন। মই এতিয়া জনৰ লগতে আছোঁ অ'। অঁ ঠিক আছে দিয়া, মই যাম। জন, মোক নিয়ৰে ফোন কৰিলে অ', মই তালৈ যাব লাগিব। তুমি তেনেহ'লে অকলে গৈ থাকা। নিয়ৰ কোৱাচোন, তুমি মোক কিয় মাতিছিলা? জনোৱাৰ পৰা তোৰ দেখো খবৰে নহ'লো। নাই অ', জন আৰু মই ইফালে আহিছিলোঁ, কথাটো তুমি আকৌ ফোন মাৰিলা, গুচি আহিলোঁ। এতিয়া কি কথাটো কোৱাচোন। তই ভাই কথাটো নকওঁ কিয়? এইবোৰ কথা ক'লে যেন আমাৰ দুয়োটাৰ মাজৰ বন্ধুত্ব হেৰাই যায় অ'।
সেইকাৰণে এইবোৰ কথা ক'বলৈ মোৰ ভয় লাগে অ'। চাবি আকৌ তই ভয় কৰি থাকোঁতে তাই আকৌ বেলেগৰ হৈ যাব। নাই অ', মই কাইলৈ কম বুলি মই ভাবিছোঁ। কাইলৈ মই নিশ্চয় কম। তহঁতেতো জানাই ভাই পাহিক মই কিমান ভাল পাওঁ আৰু তাই অবিহনে মই জীয়াই থাকিব নোৱাৰিম। কি নাই অ' তোৰ, তথাপিও তাই তোক গুৰুত্ব নিদিয়ে। বাদ দিও সেই পাহিৰ কথা। কি কলি তই? তাই কেৱল মোৰে আৰু মোৰ অবিহনে আন কাৰো হ'ব নোৱাৰে। তহঁতে চাই থাক, তাই কেৱল মোৰে। অ' ভাই পাহিক আমাৰ বৌ কৰি আনিমে অ'। পাহি আহি আছে অকলে অকলে। অ' ভাই নেচলি তই পাহিক আজি কথাটো কৈ দিও। ঐ পাহি ৰ'বাচোন অলপ। কি হ'ল? আচলতে পাহি তোমাক মই ভাল পাই পেলাইছোঁ। কি তোৰ নিচিনা লম্পটক ভাল পাবলৈ মোৰ কি দৰকাৰডাল পৰিছে? কি তই আজি মোক লম্পট বুলি কলি? চাল্লা ৰ তোক। ঐ তহঁতৰ ঘৰত বা ভণ্টি নাই নেকি? ছোৱালীৰ লগত কেনেকৈ সন্মান কৰিব লাগে নাজান? আবে তই কোন বে? মই কোন বাদ দে, নেক্সট টাইম ছোৱালীৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰিবি। বল পাহি। যা যা চাই ল'ম তহঁতক। চাই ল'ম যা। পাহি তুমি ইয়াত যে? ময়ে সুধিব লাগে, তুমি ইয়াত ক'ৰ পৰা? আচলতে মন আৰু মই এফালে আহি আছিলোঁ, হঠাতে নিয়ৰে সিক ফোন কৰিলে, কিয় বা? জনক যে ভাল পাওঁ মই আজি মনৰ আগত কৈয়ে দিম। মন, তুমি এবাৰ নৈ পাৰলৈ আহাচোন, তোমাৰ লগত মোৰ এটা কথা আছে। মন, তোমাৰ যে কিবা কথা ক'বলৈ আছিল কোৱাচোন। অ' পাহি তুমি আহিলা? আগতে তোমাকতো কোৱাচোন। আচলতে মই তোমাৰ বন্ধুজনক ভাল পাই পেলাইছোঁ। কি কি জন ল'ৰাটো খুব ভাল, তোমালোক দুয়োটা সুখতে থাকিব পাৰিবা অ'। কি হ'ল? নাই একো নাই, মই এতিয়া যাওঁ। যোৱা। আচলতে পাহি তোমাক মই অন্তৰৰ পৰা ভাল পাইছিলোঁ, তুমি কিন্তু ইতিমধ্যে জনক পচন্দ কৰিলাই। তোমালোক দুয়োটাৰ সুখতে মোৰ সুখ। চকু মেলি চোৱানা মাথো এটিবাৰ সাৱতি ৰোৱানা মাথো এটিবাৰ সময়ো বাগৰি যায় হিয়াই কাঁদে বিনাই তোমাক চকু ভৰি চাই চকু মেলি চোৱানা মাথো এটিবাৰ সাৱতি ৰোৱানা মাথো এটিবাৰ। তোমাৰ হিয়াৰ কোমল কথা জিৰাব দিয়াচোন এবাৰ। লাহি হাতৰ পৰা
আৰু এনেকৈয়ে জোন আৰু পাহিৰ প্ৰেমৰ সম্পৰ্ক লাহে লাহে গভীৰ হ'বলৈ ধৰিলে। চাই ল'ম আজি মোৰ হাতৰ পৰা তোমালোকক কোনে বচাই। আচলতে পাহি তুমি মোৰ নাছিলাইও, তুমি কেৱল জোনৰহে। মন তাতে বিক্ৰমহঁতে পাহি আৰু জোনক আগুৰি ধৰিছে কচোন ক কি? ঐ মই থকালৈকে জোনৰ পাহিৰ গাত তহঁত কোনো এটা আচৰ দিব নোৱাৰ। জোন পাহি ইহঁতবোৰ বহুত বেয়া হ'ল, তোমালোক ইয়াৰ পৰা সোনকালে গুচি যোৱা, মই চম্ভালিম। জোন পাহি তোমালোক দুটা সুখী হোৱা। গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ ধন্যবাদ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যোন ভাল লাগিছে পংকজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আৰু নেক্সট ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ বাই বাই, জয় আই অসম।